बाक्सा जिल्लानि सिङाव थानाय भबानिपुर ब्लकआव मोनसे खब्बा साखा गोनां डाम्पार गारिया गंबा गलाफोरखौ सौख्रांदों। खुलुमबाय, बड'सानि स्टुडिअ'आव रादाबखौ फरायदों आं जोंसार बर'आ। बाक्सायाव डाम्पारनि उदखार। गोबारै खारबोनाय डाम्पारा भबानिपुर ब्लकनि मेडिकेल चकआव थानाय गंबा गलाफोरखौ सौख्रांलांदों। खुनुरुखुम जिउ रैखा मोननो हादों गलानि बिगोमाया। मिथिनो मोननाय बायदिब्ला पाटासार खुसिनिफ्राय सिनारि महलाव अन्थाइ बाला हा लांनो फैनाय गंसे डाम्पारा दिनै फुंनि समाव गंबा गलाफोरखौ सौख्रांलाङो। गोबारै खारबोनाय डाम्पारा सामलायथि खोमानानै लामानि साखाथियाव थानाय नियाति आली, रमिस आली, सराफ आली, मकसेद आली, हरेस आलीनि गलाफोरखौ सौख्रांलाङो। अदेबानि बे समाव गलायाव सासेबो बिगोमा गैयैनि जाउनाव खुनुरुखुमै जिउ रैखा मोननो हायो। गुबुन फारसेथिं गोबारै खारबोनाय डाम्पारा दिगाल दङा खुथि गुदि फरायसालिनि बेराखौबो सिफायो। मख'नो गोनांदि बरमा निखासि लामाजों सानफ्रोमबो ट्राक डाम्पार सालायगिरिफोरा जेबो नेमखान्थि मानियालासेनो गोबारै गारिखौ सालायलाङो। जायनि जाउनाव सानफ्रोमबो सोमजिनाय बेबायदि लामानि जाब्रबथायाव गोबां सुबुंफोरा अबथिरायै जिउ खोमानो गोनां जानायजों लोगोसे गोबां सुबुंफोरा जोखोम जानो गोनां जादों। डाम्पार आरो ट्राकनि खारथायखौ दबथायनो थाखाय जिल्ला खुंथायनिसिम गुबुन गुबुन समाव दाबि खालामदोंमोन, नाथाय खुंथाया फेलें जादों होननानै ओनसोलनि रायजो राजाफोरा अजद दिखांदों। बेनिखायनो बेबायदि डाम्पार ट्राकफोरनि हेंथायै गोख्रों राहा लानांगौनि दाबि दिखांदों सांग्रां नोगोरारिफोरा। আমাৰ ঠাইখনৰ নাম হ'ল এনে ভবানীপুৰ বি ব্লক মেডিকেল শ্বপ, আৰু ইয়াত আমি সৰু সুৰা দোকান কৰি আমি গৰীব পৰিয়াল চলি আছিলোঁ। সেই কৰি থকাৰ পিছত মানে আমি ৰাতিপুৱা দোকান খোলাৰ সময় হোৱা নাছিল, কিন্তু 5টা বজাৰ পিছত মানে কোৱা মতে 5:45 মান বজাতে বোলে ডাম্পাৰৰ ড্ৰাইভাৰৰ নিয়ন্ত্ৰণ হেৰালে না, গাড়ীখন একো বেয়াও হোৱা নাছিল। গতিকে গাড়ীখন পুনৰ চলাই লৈ গৈছে, কিন্তু সেইখন গাড়ীয়ে কি ড্ৰাইভাৰৰ কি অৱস্থাত আছিল, মদে খাইছিল না নিচা কিবা টুপৰিৰ নিচাতে মানে এই 5খন দোকান একদম মহতিয়াই ঘূৰা কৰি থৈ গৈছে। কি কিহৰ দোকান আছিলে ইয়াত? ইয়াত দোকান আছিল আমাৰ মণিহাৰী 2খন, আৰু আমাৰ হেৰি আছিল এখন নাপিতৰ আছিল, এখন চাইকেল ৰিপেয়াৰিং আছিল, আপেল আঙুৰৰ এখন, এনেকৈ 5খন দোকান। কিমানমান টকাৰ লোকচান হ'বলৈ? এতিয়া আমাৰ মণিহাৰীৰ দোকানৰ ভিতৰৰ মালৰ হিচাপ মই দিব নোৱাৰোঁ, এটা গুণ্টিত মোটামুটি 70,000ৰ ওপৰত পৰি যায়। মানে খালী গুণ্টিটো বনাওঁতে 70,000 মান পৰে। ইতিমধ্যে 2খনমান বনোৱা আমি হিচাপ সুধি লৈছোঁ, গতিকে সেই হিচাপে এটা গুণ্টিত 70,000 মানকৈ পৰে। তেনেকুৱা গুণ্টি 3টা কাঠৰ গুণ্টিয়ে, আৰু বাকী টিঙৰ চাইলা আছিল, আপেলৰ দোকান আছিল, চাইকেল ৰিপেয়াৰিং আছিল, তেনেকৈ মুঠ 5খন দোকান। এই গাড়ীৰ সমস্যাটো কি হৈছিল গাড়ীৰ ড্ৰাইভাৰ হেণ্ডিমেনে জানে, আৰু প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে চিঞৰিছিল বোলে গাড়ী যেতিয়া মানে মেইন পথৰ পৰা বাগৰি আহি আছিল। বাগৰা নাই, গাড়ীখন চলি আহি আছিল, এটা গতিত মানে ৰাখিব পৰা নাছিল, না ড্ৰাইভাৰৰ কিবা সুৰামত অৱস্থাতে আছিল, না ড্ৰাইভাৰৰ টোপনিৰ নিচা আছিল, আমি নাজানো, কিন্তু গাড়ীখন পুনৰ চলাই লৈ যোৱা আমি দেখা পালোঁ। কোন দেশৰ পৰা আহিছিল গাড়ীখন দক্ষিণৰ পৰা আহি আছিল। এখন ভাঙি আমাৰ ভাঙা দোকানৰ ওচৰতে ৰখাই ড্ৰাইভাৰ হেণ্ডিমেন পলাইছে। আমি ভাঙা অৱস্থাত গাড়ীৰ মেইন সন্মুখৰ গ্লাছখন ভাঙি পৰি আছে এতিয়ালৈকে। তাৰপিছত পুলিচ আহাত আৰু পুলিচে গাড়ীখন কোনোবা চলাব পৰা আছা না নাই বুলি কোৱাতে আমাৰ গাঁৱৰে এজন ল'ৰাই চলাই ঘূৰালে। তাৰপিছত অলপ কিবা সমস্যা হৈছে গাড়ীখনৰো, গিয়াৰ লগাত অসুবিধা পাইছিল। তাৰপিছত একজন আৰু পুৰণা ড্ৰাইভাৰে চলাই লৈ যায় থানালৈকে। এতিয়া থানাত আছে গাড়ীখন? থানাত আছে গাড়ী। মোৰ নাম শ্ৰী চন্দন দাস, এইখিনি জেগাৰ নাম ভবানীপুৰ বি ব্লক, আৰু মোৰ এখন ইয়াত চেলুন আছে। ৰাতিপুৱা 5:45 কিমান সময়ত গাড়ী আহি ডাম্পাৰ গাড়ী আহি এক্সিডেণ্ট কৰি দিলে। সেই আমাৰতো আমি ঘৰতে আছিলোঁ, ইমান ৰাতিপুৱাটো দোকান খোলা নহয়। তেনেকৈ কি হ'ল সেইটো আমি ভালকৈ গম নাপাওঁ। কোন দিশৰ পৰা আহিছিলে ডাম্পাৰ? দক্ষিণ দিশৰ পৰা, এইটো চাইডৰ পৰা আহিছে। এতিয়া কি কাৰণত আহিছে কি এইবিলাক আমি ভালকৈ নাজানো। কিমানখনকৈ দোকান আছিলে ইয়াত? ইয়াত মোটামুটি 5খন দোকান।
কিহৰ দোকান আছে? এখন পাণ তামোলৰ দোকান, এখন চেলুন, তাৰপিছত মাজত এখন আপেল আঙুৰৰ ফল মূলৰ দোকান, মাজত আৰু এখন গুণ্টি দোকানে পাণ তামোলৰ, তাৰ সিপিনে আৰু এখন মেকাৰ চাইকেল মেকাৰৰ দোকান ভাঙি বহুতাই লৈ গৈছে। অলপ আগতে আৰক্ষী আহি কিনে গাড়ীখন লৈ গৈছে, এতিয়া কি হয় এটা নাজানো আৰু কি ক'ম আৰু। বেছিভাগ গাড়ীৰ এক্সিডেণ্ট হ'লেও মানে ডাম্পাৰৰে হয়, যিমান এক্সিডেণ্ট হ'লেও ডাম্পাৰৰে হয়। সিহঁতক আৰু কৈ দিছোঁ আৰু মোৰ এইফালৰ হেৰিৰ পৰা যাতে গাড়ীখন ভালদৰে চলাই গাড়ী